নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰূপম ৰূপৰাজ ইউটিউব চেনেলত। তো আজি আমি গৈ আছোঁ ধূপধাৰাৰ পৰা বাজেংডোবা। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰাস্তাত বহুতো ট্ৰাক গাড়ী জমা হৈ আছে, কাৰণ ইয়াৰ পৰা অকণমান আগত কৃষ্ণাইত মানে দলং এখন ক্ৰেক হৈছে, যাৰ বাবে গাড়ীবোৰ মানে ৰাখিব লগা হৈছে। দলংখনৰ মেৰামতি চলি আছে, গতিকে অকণমান পিছত আপোনালোকক দেখুৱাই। এতিয়া আমি যোনটো ৰোডেদি গৈ আছোঁ, এইটো হ'ল 37 নেশ্যনেল হাইৱে। গুৱাহাটী টু গোৱালপাৰা, নাইবা গোৱালপাৰা টু গুৱাহাটী ৰোড হয় এইটো। ইতিমধ্যে আমি কৃষ্ণাই আহি পাইছোঁ। ইয়াতে লিখা আছে ৰোড ক্লজ, মানে ৰাস্তাটো বন্ধ হৈ গৈছে, দলং ভাঙিছে। যিহেতু অকণমান আগতে আমি কৈছিলোঁ, এইটোৱে হ'ল দলং ভঙাৰ দৃশ্যটো। মানে ইয়াতে পকী ব্ৰিজ আছিল, পকী দলং আছিল, কিন্তু এতিয়া লোহাৰে মানে বনাব চেষ্টা চলি আছে। আৰু কিমান দিন লাগে এইটো কমপ্লিট হোৱাতে, সেইটো সঠিক গম নাপাওঁ। গতিকে এইটো ৰোডটো ক্লজ হোৱাৰ ফলত বহুতো অসুবিধা হৈছে ইয়াৰ মানুহবোৰৰ। আৰু প্লাছ গোৱালপাৰা টু গুৱাহাটী ৰোডটো মানে ক্লজ হোৱা বুলিয়ে ধৰিব পাৰে আপুনি। কমপ্লিটলি ক্লজ হৈ গৈছে, বহুত অসুবিধাৰ সৃষ্টি হৈছে। আশা কৰোঁ সোনকালে দলংটো মানে ঠিক হ'ব আৰু আগৰ দৰে যাতায়াত সুচল হ'ব। ইতিমধ্যে আমি দলংটো এৰি আহিলোঁ। এইটো হ'ল কৃষ্ণাই নামৰ ঠাইটো। এতিয়া আমি পাইকান আহি পাইছোঁ। ইয়াতে দুটা ৰাস্তা পাব আপুনি। চিধা যদি যায় তেনেহ'লে আপুনি গোৱালপাৰা পাব। এতিয়া আমি লেফ্টেদি যাম, মানে 51 নেশ্যনেল হাইৱেদি যাম। এইটোৱে হ'ল আমাৰ 51 নেশ্যনেল হাইৱে পুৰা ৰোড। তো বন্ধুসকল, আপোনালোকে এতিয়া 51 নেশ্যনেল হাইৱেৰ কিছুমান চিনাৰী চাওক। কেনেকুৱা লাগে কমেণ্টত ক'ব নাপাহৰিব, যদিহে ভাল লাগে। তো বন্ধুসকল, ভিডিঅ'টোত ইমানেই। যদিহে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদিহে বেয়া লাগে তেনেহ'লে জাষ্ট চাই পেলাই স্কিপ কৰি দিব, বেয়া নাপাব।